Welcome to my first channel Kuladi Vlogs. প্ৰথমতে মই rongali bihur শুভেচ্ছা জনাইছো সকলোকে। আজি গৰু বিহু। আজি গৰুৰ বিহুত আমি এই গৰুক গা ধুৱাই সকলোৱে আজি গাঁৱৰ সকলোৱে মানে নদীত গা ধুবলৈ যাম। তো এটা ভিডিঅ' বনাই দিম বুলি ভাবিলো। গা ধোৱাৰ পিছত গাঁৱৰ সকলোৱে লগ হৈ আমি সকলো ল'ৰাই লগ হৈ আমি নদীত গা ধুবলৈ যাম। তো বলক আমি এতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো বলক। আৰু এয়া এওঁলোকে নদীত গা ধুই আছে। এয়া কি নদীত 10-20 জনমান ল'ৰা আহিছোঁ আমি নদীত গা ধুবলৈ। তো এয়া আমি গা ধুই আছোঁ। সকলোৱে গা ধুই আছে। ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। আচল মজাখিনি লাষ্টৰ ফালে আছে, সেইখিনি আপোনালোকে চাব আৰু গোটাইখিনি ভিডিঅ' শেষলৈ চাই থাকিব। কোনে কি কৰে সেইখিনি দেখিবলৈ পাব আপোনালোকে। তো বলক এতিয়া আমি ভিডিঅ'টো শেষলৈ চাওঁ। আৰু এইবিলাক সকলোৱে গা ধুই এনেকৈ আছে আৰু ষ্টাণ্ড দেখাব, অলপ পিছত দেখিবলৈ পাব আপোনালোকে এই ভিডিঅ'টোত ষ্টাণ্ড দিব এওঁলোকে। আৰু এয়া দেখুৱাই আছে অলপ অলপকৈ। আৰু এইবিলাক চব গৰুবিলাকে যেনেকৈ গা ধুৱাই তেনেকৈ এওঁলোকেও গা ধুই আছে পূৰা একলগ হৈ। 20 জন মানুহ একলগ হৈ গা ধুই আছে। তো বলক আমি এতিয়া ভিডিঅ'টো শেষলৈ চাই থাকোঁ। আৰু আজি আমাৰ তামাম ফূৰ্তি গৰুক গা ধুৱাই এনেকৈ নদীত গা ধুবলৈ অহাৰ কাৰণে। আৰু একলগ হৈ লগ পাইছোঁ এইকেইদিনে। আৰু এওঁলোকক কালি পৰহিমানৰ পৰা এওঁলোকক আকৌ লগেই নাপাম। সেইকাৰণে আজি এওঁলোকক লগ পাই বহুত ভাল লাগিল। সেইকাৰণে ভাবিলোঁ আমি সকলোৱে একলগ হৈ এনেকৈ নদীত গা ধুবলৈ আহোঁ। আৰু এইয়া 6 পেক দেখাই আছে, চাওক আপোনালোকে 6 পেক। এইয়া 6 পেক ঘুচাই ভাঙি দিব 6 পেক। তামাম ফূৰ্তি তাৰমানে এইয়া। আৰু অলপ দেৰি এইয়া লুংগি বাবা, এইজন লুংগি বাবা। আজি হ'ল গৰু বিহু আৰু এইকেইজন হ'ল গৰু। সৰু সৰু গৰু আৰু ডাঙৰো গৰু আছে। এইজন গৰু আমাৰ। এয়া গৰু ভাল হৈছে। আৰু এওঁলোকে
তোমাক